লগতে কাপোৰকেইটা ধুই Hello everyone, welcome back to my YouTube channel Ronee Vlogs. আপোনালোকলৈ আজি আকৌ নতুন এটা ভিডিঅ' আনিছো। ভিডিঅ'টো আজি অৰুণাচলত গৈ আছো। অৰুণাচল নীলা পাহাৰ বুলি আপোনাৰ আছে তেলামৰ পৰা জামজিং গাঁৱৰ পৰা হুমাই ডাইৰেক্ট অল্ড ডেকা নিউ ডেকা ৰাস্তা এইটোৱে হয়। এইটো ৰাস্তা দিয়ে যাব লাগিব এতিয়া। নীলা পাহাৰ বহুতে প্ৰাকৃতিকৰ সৌন্দৰ্য দেখিব মজা আছে। সো আপোনালোকে লাষ্টত লৈকে ভিডিঅ'টো চাই থাকক। মোৰ লগত গৈ আছে আজি আকু আটাই আমি ৰবাব টেঙা খাব গৈ আছো। সো আপোনালোকে চাই থাকক। ৰবাব টেঙা সব লোৱা হৈ গ'ল। ইয়াত মোৰ বাসন্তী বেয়া হৈ থাকি গ'ল। মোৰ বাসন্তীক লৈ যাব নোৱাৰিম। সো আটাইৰ লগত যাম। আটাইৰ স্কুটিৰ লগত আজি এনজয়। ফাইনেলি গৈ আছো অল্ড ডেকা নিউ ডেকা ৰোডৰ পৰা গৈ আছো। অল্ড ডেকা নিউ ডেকা ৰাস্তাৰ পৰা গৈ আছো। অঞ্চলৰ পৰিৱেশ what a nice ফুলৰ গাৰ্ডেনৰ নিচিনা। অ মাই গড আমাৰ জেগা আহি পালে এইটো কেমেৰাত ওলাইছে। ইমান ধুনীয়াকৈ ওলাইছে কেমেৰাত। এই কোণে হ'ল নীলা পাহাৰ। এই তাতে যাম আমি গৈ আছোঁ। এইটোতে চাই থাকক। জেগাত গৈ এনেকুৱা দেখাই দিম। চ' আপোনালোকক ভিউটো একদম চাই থাকক। এভৰিৱান আমি ফাইনেলি আহি পালোঁ এইটো জেগালৈকে। আমি য'ত আহিছোঁ নীলা পাহাৰলৈকে। চ' আমি ভিতৰত সোমাই যাম। ইয়াৰ পৰা সোমাই যাব লাগিব এইটো ৰাস্তা দি। এনেকৈ এইটো ৰাস্তা দি জংঘলে সোমাই গুচি যাব লাগিব। তাৰপিছত আমি এতিয়া ৰবাব টেঙা চাওক। এইটো তোৰ দুটাটো নেকি? ইমান ডাঙৰ নহয় মানে ন। চ' ইয়াত মালকেইটা আছে, আচল মালকেইটা। তাৰপিছত ইয়াত দুটা মাল আছে। এইটো এটা দুটা মাল আছে তাৰ লগত। মজা আৰু দুটা আছে এক্সট্ৰা। ৱাও আপোনালোকক এবাৰ ভিউটো দেখাই দিম ওপৰত। এইটো আটাই আহি আছে। কেনেকুৱা লাগিছে? তামাম নে? তামাম লাগিছে নে? দুটাটো আহিলে নে? দুটাটো আহিছে ন? দুটাটো আহি পাইছে। যেনে তেনে লৈ আহিছা মানে। এইটোৱে হ'ল আমাৰ নীলা পাহাৰটোৱে ল'ব লাগিব। কলপাতটো এইটো ওপৰত আছে, একদম ওপৰত। তাত ওপৰলৈকেতো যাব নোৱাৰিম। এইটো ওপৰত কলপাতটো আছে। চ' তাৰ ওপৰত যাব নোৱাৰিম। সেইটোকে লৈ যাব লাগে। তাৰ পৰা কাটি দে দুটামান তৰাপাতটোৱে লাগিব। বিচাৰি এতিয়া আমাৰ প্লেচ পাই গ'ল। সেইখিনিতে কাম আৰু বেছি ভিতৰলৈকে নোসোমাওঁ আৰু। ভিতৰত সোমাই গৈ থাকিবলগীয়া হ'ব। চ' ইয়াতে আমি খাম। এইখিনিতে আমি বহিম। এইখিনিতে মজাকৈ বনাই ল'ম। তাৰপিছত খাম। তাৰপিছত এইখিনিতে গাটো দিম। এইটো আমাৰ চুইমিং পুল। ইয়াতে গাটো দিব লাগে। ইয়াতে এতিয়া ফাইনেলি মাৰ্ডাৰ কৰিবলৈ ৰেডি হৈ গ'ল। এতিয়া আমি মাৰ্ডাৰ কৰিম। কেনেকৈ কাটিছিলে পাহৰিয়ে গ'ল আৰু মালবিলাক। মালে নাই দেখোন। ইমান সৰু চাওক। Oh my god, what kind of difference? wow বাহিৰৰ পৰা চাই লাগিছিলে এইটোৱে বেছি ডাঙৰ হ'ব নেকি ন? সো একো নাই, আপোনালোকে চাই থাকক একদম মজাকে। এতিয়া বনাই খাম। এতিয়া দুটা কমপ্লিট হৈ গ'ল আপোনালোকৰ কাৰণে, মানে আমাৰ কাৰণে, মোৰ কাৰণে, আপোনালোকৰ কাৰণে নহয়। সব ভিডিঅ'টো আপোনালোকৰ কাৰণে
খাবলৈ মোৰ কাৰণে এতিয়া কমপ্লিট হৈ গ'ল ফাইনেলি দুইটা এতিয়া ক্লিয়াৰ হৈ গ'ল এতিয়া মই ইয়াত থৈছোঁ তাৰপিছত এতিয়া ডাইনিং টেবুল বনাব লাগে ডাইনিং টেবুল ইয়াত টেবুলকে বনাব লাগিব তো ষ্টেণ্ড কেইটা ল'ব লাগিব ষ্টেণ্ড বনাই ল'ব লাগিব ফাইনেলি এতিয়া আমাৰ ডাইনিং টেবুল তাত এজন বহিব পাৰিব ইয়াত এজন ৱাও হোৱাট এ নাইচ মজা মজা হৈ গ'ল এতিয়া অলপ ধুলাব লাগিব ওপৰটো ইয়াত তৰা পাতটো লগাব লাগিব তাৰপিছত কাটি মেলি বনাই খাব লাগিব एक लाइक बनता है ना लाइक कमेंट कीजिए नतुन न्यू वर्जन डाइनिंग टेबल बनी गल न्यू वर्जन डाइनिंग टेबल वाव केनेकुवा लागिसे कमेंट কৰি জনাব নিউ ভাৰ্জন ডাইনিং টেবুল 2021 ৰ নতুন ভাৰ্জন ডাইনিং টেবুল কমেন্ট কৰি জনাব কেনেকুৱা হৈছে যদি আপোনালোকে লাগে অৰ্ডাৰ কৰিব পাৰিব ডেসক্ৰিপচনৰ লিংক থাকিব ইনষ্টাগ্ৰামৰ তাত মেন এছএমএছত আপোনালোকে অৰ্ডাৰ কৰি ল'ব পাৰিব মালচা এতিয়া ষ্টাৰ্ট হৈ গ'ল ऐसा करके এতিয়া ধামাকা হ'ব আমাৰ চাইটো ভাল লাগিছে চাবলৈ ভাল লাগিছে দেই টেষ্ট কৰি চাওক এইটো টেষ্ট কৰি চাওঁ চিয়াৰ্ছ बढ़िया भाई मजा मजा মজা লাগিছে খাই মজা বহুত মজা লাগিছে এতিয়া তাই টেষ্ট কৰি চাব কাটাই কেনেকুৱা লাগিছে ভাল লাগিছে মজা লাগিছে ন ইয়ামি 조금 나중에 मजा 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 बाल लगते ना फाइनली खत्म हो गल
ইমান জ্বলিছে নহয় কি ক'ম আৰু কাই খতম কৰিব লাগিব এতিয়া খোৱা ফিনিছ হৈ গ'ল এইটো চাওক ফিনিছ হৈ গ'ল খতম কৰি দিলোঁ তাৰপিছত এইটোও খতম চাটনিও খতম এইটোও খতম ফিনিছ আটাই খাবং তিলেন পটককৈ এতিয়া পাহাৰত আহিছোঁ যেতিয়া নদীত আহিছোঁ যেতিয়া গাটো ধুবই লাগিব চ' গাটো ধুই ল'ম এতিয়া চাই থাকক ভিডিঅ'টো লাষ্টলৈকে এতিয়া ঠাণ্ডা 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 মাই গড ইমান মজা ঠাণ্ডা খোৱা বোৱা হৈ গ'ল এতিয়া কমপ্লিট হৈ গ'ল চ' গা ধোৱা হৈ গ'ল ঘৰতে কাপোৰকেইটা ধুমগৈ ইয়াত নধো कौन है ये लोग कहां से आते हैं হেল্ল' গাইজ ফাইনেলি আমি চব খোৱা বোৱা হৈ গ'ল আৰু গা ধোৱা হৈ গ'ল সি গা ধোৱা নাই সি গা নুধুৱে মানে সি গা নুধুৱে তই গা নুধুৱে ন মই ঘৰত ধুমগে ভাই গা নাই তই ঘা নুধুৱ মানে মই গম পাওঁ তুমি ঘা নুধুৱ মানে চ' আজিৰ ভিডিঅ'টো ইমানতে ৰাখিছোঁ যোনে যোনে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব তাৰপিছত আজিৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্ট কৰিব তাৰপিছত চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰা নাই নেকি মই ফাৰ্ষ্ট ছাবস্ক্ৰাইবাৰ তই ফাৰ্ষ্ট ছাবস্ক্ৰাইবাৰ হ ন থেংক ইউ চ' আজিৰ ভিডিঅ'টো ইমানতে বাই বাই টিল দেন টাটা কলিকতা